মই আজিৰ এই পবিত্ৰ দিনত প্ৰথমতে যোৱা আমাৰ 1987 চনৰ 2 মাৰ্চ তাৰিখেই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত যিটো এটা ঐতিহাসিক বড়ো আন্দোলন আপচুৰ নেতৃত্বত হৈছিলে আৰু এই আন্দোলনৰ ফলত আহি আমাৰ আজিৰ এই পবিত্ৰ দিনটোত BTC গঠনৰ স্বাৰ্থত এটা ঐতিহাসিক বড় একৰ্ড দিল্লীত স্বাক্ষৰিত কৰা হৈছিল। ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী তেতিয়াৰ অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত LK আদবানী আমাৰ উপ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আৰু তেতিয়াৰ অসম চৰকাৰ কংগ্ৰেছৰ এই আমোলত আমাৰ প্ৰয়াত তৰুণ গগৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত BLTৰ লগত যেটো চুক্তি স্বাক্ষৰিত কৰা হৈছিল সেই সময়ত আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ মই নিজে এই সংগঠনৰ সভাপতি হিচাপে যেহেতু স্বয়ং আছিলোঁ এই গোটেইটো আমাৰ দীঘলীয়া আন্দোলনৰ কাৰ্যকালত বা আমাৰ এই আন্দোলনৰ সময়ছোৱাত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পৰা আৰম্ভ কৰি যিবিলাকে আজি শ্বহীদ হৈ গ'ল জাতিৰ কাৰণে আন্দোলনৰ সময়ত নিজৰ মূল্যৱান জীৱন ত্যাগ কৰিলে মই তেখেতসকলৰ ওচৰত আজি মোৰ যেটো শ্ৰদ্ধা তেওঁলোকৰ প্ৰতি যেটো আমাৰ অন্তৰৰ পৰা যেটো শ্ৰদ্ধা মই জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ আত্মসদ্গতিৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হয়, আজি BTC গঠন কৰা আমাৰ 2003 চনৰ 10 তাৰিখ ফেব্ৰুৱাৰী আজিৰ দিনটো যেটো হৈছিল সেই BTC গঠন হোৱা 2003 চনৰ 10 তাৰিখৰ পৰা আমাৰ বড়োলেণ্ড অঞ্চলত স্থায়ীভাৱে এটা ৰাজনৈতিক সমাধানৰ স্বাৰ্থত BLTৰ লগত চুক্তি স্বাক্ষৰিত কৰাৰ দ্বাৰা দি BTC অঞ্চলত অস্ত্ৰৰ এটা সংগ্ৰাম এটা পৰ্যায়ৰ আমি পৰিসমাপ্তি ঘটাব পাৰিছিলোঁ। নিখিল বড়ো ছাত্ৰ সন্থাই যথেষ্ট উদ্যোগ লৈছিলে আৰু আমাৰ চেষ্টাত BLT আপচুৰ প্ৰচেষ্টাত ভাৰত চৰকাৰে BLTৰ লগত এই ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰিছিলে। ঐতিহাসিক এই কাৰণত আমি ক'ব লাগিব যে আমি সকলোৱে জানো যে 6 শিডিউল পাহাৰীয়া জনজাতিসকলৰ কাৰণেহে সেইটো পাহাৰীয়া জনজাতিসকলৰ ৰাজনৈতিক সামাজিক অৰ্থনৈতিক ভাষা কলা সংস্কৃতি ৰক্ষণাবেক্ষণৰ স্বাৰ্থত সংবিধানৰ মানে তেখেতসকলক প্ৰদান কৰা এটা অধিকাৰহে সেইটো আমাৰ ভৈয়াম অঞ্চলত কেতিয়াও ব্যৱহাৰ কৰাৰ কাৰণে কোনেও চিন্তা তেখেতসকলে যেটো চুক্তি কৰিলে সেই চুক্তি কৰাটোই ভুল। এয়া তেখেতসকলে ৰাজনৈতিকভাৱে নতুন একো দিব পৰা নাই নতুন একো আনিব পৰা নাই। আমি সৃষ্টি কৰা 6 শিডিউলটোকে দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকে চুক্তি হিচাপে স্বাক্ষৰ কৰিছে নতুনতো একো ইয়াত নাই। যেটো কোৱা হয় মানে পুৰণা বটলৰ নতুন মদ ইয়াৰ বাহিৰে বেলেগ একো নহয়। এতিয়া চাওক যে এই এটা বছৰত আপোনালোকে কওক যে ক'ত তেওঁলোকে তেনেকুৱা ধৰণৰ উল্লেখযোগ্য ক'ত উন্নয়নৰ কাম কৰিছে একো কৰিব পৰা নাই একো হোৱা নাই ৰাইজে একো পোৱা নাই ৰাইজৰ কাৰণে একো কাম কৰা নাই। এই চৰকাৰখনে আজি পংগুৰ দৰে চলি আছে। আজি বৈশাখী নিজৰ মানে কি কয় বেলেগৰ বৈশাখী লৈহে তেওঁলোকে চলিব লগা হোৱা চৰকাৰ চলাই আছে। এই চৰকাৰখনে ৰাইজৰ কাৰণে কিবা এটা কাম কৰিব ভালৰ কাৰণে কিবা এটা কাম কৰিব পাৰিব বুলি আশা কৰাটোই আমাৰ কাৰণে ডাঙৰ এটা ভুলহে হ'ব। গতিকে ৰাইজে তেওঁলোকৰ পৰা একো নাপায় আৰু আশা কৰিও একো লাভ নাই।